সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল, মই ৰিনিজিনী চৌধুৰী বাইদেৱে তোমালোকৰ সন্মুখলৈ বিজ্ঞানৰ অষ্টমমান শ্ৰেণীৰ এটি পাঠ আগবঢ়াইছো। পাঠটিৰ নাম হৈছে পোহৰ বা লাইট। আহাচোন আমি এই পাঠটিৰ কিছু অংশ বুজিবলৈ চেষ্টা কৰো। আমাৰ ধুনীয়া পৃথিৱীখন আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পাৰো। আমাৰ দৃষ্টিশক্তিৰে আমাৰ চৌদিশৰ পাহাৰ, পৰ্বত, নদী, গছ-গছনি, মানুহ, বিভিন্ন প্ৰাণী আৰু আন বস্তুসমূহ দেখা পাওঁ। কিন্তু এয়া সম্ভৱ হৈছে সূৰ্য বা আন উৎসৰ পৰা অহা পোহৰৰ কাৰণেহে। কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত সোমালে আমি সেই বস্তুটো দেখাত সফল হওঁ। এয়াই হৈছে পোহৰৰ প্ৰতিফলন। আমি এই অধ্যায়ত পোহৰৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম। পোহৰৰ প্ৰতিফলন অৰ্থাৎ ৰিফ্লেকশ্যন। এনেধৰণৰ সুন্দৰ দৃশ্য আমি সদায় উপভোগ কৰি থাকো। আমাৰ দৃষ্টিশক্তিৰ দ্বাৰা আমি এই ধুনীয়া পৃথিৱীখন দেখা সম্ভৱপৰ হৈছে। আন্ধাৰত আমি কোনো বস্তু নেদেখো। কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত সোমালেহে আমি বস্তুটো দেখো। এই পোহৰ বস্তুটোৰ দ্বাৰা বিকিৰিত পোহৰো হ'ব পাৰে। আমি জানো যে মসৃণ বা চিকমিকিয়া পৃষ্ঠই এখন দাপোনৰ দৰে কাম কৰে। এখন দাপোনে তাত আপতিত পোহৰৰ দিশ সলনি কৰে। আপতিত পোহৰ ৰশ্মিক কোনো প্ৰতিফলক পৃষ্ঠই পুনৰ আগৰ মাধ্যমলৈ ঘূৰাই পঠালে সেই পৰিঘটনাক প্ৰতিফলন ঘটা বুলি কওঁ। আপতিত ৰশ্মি। কোনো পৃষ্ঠত খুন্দা খোৱা ৰশ্মিক আপতিত ৰশ্মি বুলি কোৱা হয়। চিত্ৰত আপতিত ৰশ্মি অৰ্থাৎ ইনচিডেন্ট ৰে দাপোনত আপতিত হোৱা দেখুওৱা হৈছে। প্ৰতিফলিত ৰশ্মি। কোনো পৃষ্ঠত খুন্দা খাই ঘূৰি অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি বোলে। এয়া চিত্ৰত প্ৰতিফলিত ৰশ্মি অৰ্থাৎ ৰিফ্লেক্টেড ৰে দেখুওৱা হৈছে। অভিলম্ব। আপতিত ৰশ্মিয়ে যি বিন্দুত খুন্দা মাৰে সেই বিন্দুত 90 ডিগ্ৰী কোণত এডাল ৰেখা অংকন কৰিলে সেই ৰেখাডালক অভিলম্ব বুলি কোৱা হয়। এয়া চিত্ৰত ইনচিডেন্ট ৰে অৰ্থাৎ আপতিত ৰশ্মি আৰু ৰিফ্লেক্টেড ৰে অৰ্থাৎ প্ৰতিফলিত ৰশ্মিৰ মাজৰ 90 ডিগ্ৰী কৰি অভিলম্ব অৰ্থাৎ নৰ্মেল অঁকা হৈছে। অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণক আপতন কোণ বোলে। এয়া চিত্ৰত থিতা হৈছে এটি আপতন কোণ। প্ৰতিফলন কোণ। অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটোক প্ৰতিফলন কোণ বোলে। এয়া চিত্ৰত থিতা আৰ হৈছে প্ৰতিফলন কোণ। প্ৰতিফলনৰ সূত্ৰলৈ আহো। পোহৰে বিভিন্ন দিশত গতি কৰিলে কিছুমান সূত্ৰ মানি চলে আৰু সেয়া হৈছে প্ৰতিফলনৰ সূত্ৰ। প্ৰথম সূত্ৰটো হৈছে আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে। আৰু দ্বিতীয় সূত্ৰটো হৈছে আপতন কোণ প্ৰায় প্ৰতিফলনৰ কোণৰ সমান হয় অৰ্থাৎ I = R বা থিতা I = থিতা R। চিত্ৰত দেখুওৱা হৈছে। এতিয়া আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলতে থাকে। চিত্ৰত এখন সমতলত এয়া দেখুওৱা হৈছে আপতিত ৰশ্মি, অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি। এনেদৰে আমি চিত্ৰটো দেখা পাওঁ। সমতল দাপোনৰ সন্মুখত উৎস Oৰ পৰা OA আৰু OC দুডাল
ৰশ্মি আপতিত হৈছে। দাপোন পৃষ্ঠত A আৰু C বিন্দুত প্ৰতিফলিত ৰশ্মি অঁকা হ'ল। প্ৰতিফলিত ৰশ্মি দুডালক AB আৰু CD বুলি কোৱা হ'ল। এইবাৰ ৰশ্মি দুডালক পাছফালে বহাই দিয়াত এটা বিন্দুত লগ লাগিছে, সেয়া হৈছে I। I প্ৰকৃতভাৱে লগ নালাগে, কেৱল লগ লগা যেনহে অনুভৱ হয়। সেয়ে আমি Oৰ অসৎ প্ৰতিবিম্ব I গঠন হোৱা বুলি কওঁ। এয়া PQ দাপোনত এনেদৰে Oৰ প্ৰতিবিম্ব I গঠন হৈছে। এতিয়া আহিলে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন। যেতিয়া কোনো এখন তলৰ আপতিত সমান্তৰাল ৰশ্মিবোৰ অসমান্তৰালভাৱে প্ৰতিফলিত হয়, তেতিয়া এই প্ৰতিফলনক বিক্ষিপ্ত প্ৰতিফলন বা অনিয়মিত প্ৰতিফলন বুলি কোৱা হয়। এইদৰে এখন অনিয়মিত প্ৰতিফলকত ৰশ্মিসমূহ বিভিন্ন দিশত গতি কৰিছে। নিয়মিত প্ৰতিফলন দাপোনৰ দৰে মসৃণ পৃষ্ঠত হোৱা প্ৰতিফলনক নিয়মিত প্ৰতিফলন বোলায়। নিয়মিত প্ৰতিফলনৰ বাবে প্ৰতিবিম্ব গঠন হয়। এয়া এখন দাপোনত মসৃণ দাপোনত নিয়মিত প্ৰতিফলন হোৱা দেখা গৈছে। পুনৰ প্ৰতিফলন। কেতিয়াবা আমি দুখন সমতল দাপোন বিভিন্ন দিশত ৰাখি অৰ্থাৎ সমান্তৰালভাৱে বা বিভিন্ন কোণ কৰি ৰাখি আমি পুনৰ কিছুমান প্ৰতিফলিত প্ৰতিবিম্ব পাব পাৰোঁ। দুখন সমতল দাপোন একেলগে ৰাখিলে এখন দাপোনত প্ৰতিফলিত হোৱা প্ৰতিবিম্ব আনখন দাপোনত আপতিত হৈ পুনৰ প্ৰতিফলিত হ'ব পাৰে। উদাহৰণস্বৰূপে চেলুনত এনেদৰে দুখন দাপোন ৰাখি নিজৰ মূৰৰ পাছফলটো চাব পাৰি। অথবা এইদৰে এই চিত্ৰত দেখুৱাৰ দৰে এনেদৰে আমি বহু প্ৰতিবিম্ব পাব পাৰোঁ। এনেদৰে বিভিন্ন কোণত দাপোন দুখন সজাই বহু প্ৰতিবিম্বৰ সৃষ্টি কৰিব পাৰি। এনেদৰে 90 ডিগ্ৰী কোণত আমি দাপোন দুখন সজাইও বিভিন্ন প্ৰতিবিম্ব পাব পাৰোঁ। অথবা সমান্তৰালভাৱেও আমি বিভিন্ন প্ৰতিবিম্ব পাব পাৰোঁ। বহু প্ৰতিবিম্ব ব্যৱহাৰ কৰি সজা এটি আহিলা হ'ল কেলিডস্কোপ। এয়া হৈছে কেলিডস্কোপৰ প্ৰতিবিম্বৰ চিত্ৰ আৰু এয়া হৈছে এটি কেলিডস্কোপ। এতিয়া আমি জানো আহাচোন সূৰ্যৰ পোহৰ আমি দেখাতটো বগাই পাওঁ, কিন্তু সম্পূৰ্ণ বগা হয়নে বা নে ৰঙীন? এয়া সূৰ্যৰ পোহৰ দেখাত বগা লাগিছে, কিন্তু এই পোহৰ আমি যেতিয়া এটা প্ৰিজমৰ মাজেৰে পাৰ হ'বলৈ দিওঁ, তেতিয়া সাতোৰঙি এনেদৰে বৰ্ণালীৰ সৃষ্টি হয়। আৰু এই বৰ্ণালীৰে আমি এটি ডিস্ক বনাব পাৰোঁ, সেয়া হৈছে নিউটন ডিস্ক। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোহৰৰ প্ৰতিফলনৰ বিষয়ে কিছু অংশ আগবঢ়োৱা হ'ল। আশা কৰোঁ তোমালোকে কিছু হ'লেও লাভৱান হ'বা। ধন্যবাদ।